জীৱনৰ প্ৰথম ABCD পঢ়াৰ ফুৰ্তি আপোনাৰ কিমান বছৰ বয়সত লাগিছিল? ৰাইজ 2 বছৰ, 3 বছৰ, 4 বছৰ নে 5 বছৰ? আমাৰ ABCD পঢ়াৰ ফুৰ্তি লাগিছে 20 বছৰ বয়সত। বাৰু কাৰণটো কি জানেনে ৰাইজ? নমস্কাৰ, মই চিৰঞ্জীৱ, সকলোৰে বৰ মৰমৰ। সঞ্জীৱ ভাই কি খবৰ? ভালে ভিডিঅ' বনাই আছে নেকি? তোমাৰ ভিডিঅ' চাওঁ ভাল লাগে। থেংক ইউ পইচা নাই কৈছোঁ এতিয়া জলা মানুহে ক'ব এইটো হেনো স্ক্ৰিপ্টেড ভিডিঅ'। সঁচা কথা ক'বলৈ গ'লে স্ক্ৰিপ্টেডে আছিলে। দুপৰীয়া ভাগত মানুহেই নাছিল, বিশ্বাস কৰক। এনেকৈ এলাহতে সময় পাৰ কৰা মানুহ মই নাছিলো। তেনেতে আহিল এটা বুকে বনোৱা অৰ্ডাৰ। গতিকে আৰু কি, সকলো সামগ্ৰী গোটাই লৈ লাগি গলো কামত। এটা নহয়, দুটা নহয়, 3টা নহয়, 4টাও নহয়, পুৰা 10টা চকলেটৰ বুকে ৰাইজ। মই কিন্তু দেখি ৰ'বই পৰা নাই। খাবলৈ নহয় আকৌ, আপোনাৰ বা তোমাৰ পৰা এটা বুকে ল'বলৈহে। বনাই প্ৰায় সম্পূৰ্ণ হৈছিলগৈ। কেনেকৈ লাগিছে বাৰু জনাবচোন। তেনেতে আহিল আমাৰ লগৰ কেইজন। এতিয়া কোনে পায় ৰাইজ? আচল বস্তুটোৱে পালে। বাৰু কওকচোন